সেয়া আছিল 2011 চনৰ এপ্ৰিল মাহৰ এটা অমাৱস্যাৰ নিশা। দ্ৰুতগতিত চলি থকা এখন ৰেলৰ যাত্ৰীসকলৰ ভিতৰত আছিল মাত্ৰ 23 বছৰীয়া এগৰাকী যুৱতী অৰুণিমা সিনহা, যিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ হোৱাৰ সপোন কঢ়িয়াই লৈ ফুৰিছিল। আৰু হঠাতেই তাৰ জীৱনলৈ নামি আহে কালধৰ্ম। এদল পুৰুষে তাইৰ বস্তুবোৰ কাঢ়ি নিবলৈ চেষ্টা কৰে। তাই বাধা দিবলৈ চেষ্টা কৰে যদিও নিষ্ঠুৰতাৰে মুহূৰ্ততে সিহঁতে তাইক চলন্ত ৰেলখনৰ পৰা ঠেলি দিয়ে। তাই ৰেলপথত চিটকি পৰিল আৰু কেইছেকেণ্ডমানৰ ভিতৰতে আন এখন ৰেল লৰালৰিকৈ তাইৰ ওপৰেৰে পাৰ হৈ গ'ল। তাইৰ বাওঁ ভৰিখন ৰেলে কাটি পেলালে আৰু তাই তাতেই পৰি ৰ'ল। তেজত লুতুৰি পুতুৰি হৈ ৰাতিটো অকলেই নিজৰ জীৱনৰ বাবে তাই যুঁজি ৰ'ল। তাইৰ জীৱন ৰক্ষাৰ বাবে চিকিৎসকে তাইৰ ভৰিখন কাটি পেলায় আৰু সেই মুহূৰ্ততে তাইৰ খেলুৱৈ মনৰ সপোনবোৰো ভাঙি যায়। কিন্তু অৰুণিমাই ভাঙি নগ'ল। বেছিভাগ মানুহেই ভাগ্যৰ ওচৰত আত্মসমৰ্পণ কৰিলেহেঁতেন, কিন্তু হস্পিটেলৰ বিচনাত পৰি অৰুণিমাই এনে এটা সিদ্ধান্ত ল'লে যিটোৱে পৃথিৱীখনক আচৰিত কৰি তুলিলে। তাই মনতে ক'লে, মই জীয়াই থাকিম যোদ্ধাৰ দৰে, মাউণ্ট এভাৰেষ্ট বগাই যাম। অৰুণিমাই কৃত্ৰিম ভৰিখনেৰেই সংগ্ৰাম কৰি এভাৰেষ্ট জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা বাসেন্দ্ৰী পালৰ অধীনত প্ৰশিক্ষণ লয় আৰু সেই অসম্ভৱ দুৰ্গম কাৰ্যৰ বাবে সাজু হয়। প্ৰতিটো খোজতে বিষে তাইক হেৰুৱাই পেলোৱা কথাবোৰ মনত পেলাই দিছিল, কিন্তু তাই একে সময়তে সীমাহীন সাহসো অনুভৱ কৰিছিল। 2013 চন। এভাৰেষ্টৰ ঢাল, পাতল বতাহ, বৰফৰ বেৰ, চাৰিওফালে মৃত্যু। বহু পৰ্বতাৰোহীয়ে হাৰ মানি লয়। অৰুণিমাই কৃত্ৰিম ভৰিৰ ওজন কঢ়িয়ায়ো কিন্তু অবিনাশী ইচ্ছাশক্তিৰ দ্বাৰা নিজৰ সংকল্পত অটল হৈ থাকিল। 2013 চনৰ 21 মে'ত তাই পৃথিৱীৰ সৰ্বোচ্চ স্থানত থিয় হ'ল মাউণ্ট এভাৰেষ্টৰ শিখৰত। অৰুণিমা এভাৰেষ্ট আৰোহণ কৰা পৃথিৱীৰ প্ৰথমগৰাকী অংগচ্ছেদ হোৱা মহিলা হৈ পৰিল। এসময়ত ৰেলপথত মৰিবলৈ এৰি থৈ যোৱা এগৰাকী ছোৱালী এতিয়া আটাইতকৈ ওখ শৃংগতকৈ ওখ হৈ থিয় হ'ল। আজি অৰুণিমা সিনহা কেৱল এগৰাকী পৰ্বতাৰোহী নহয়, আশা, স্থিতিস্থাপকতা আৰু মানৱীয় মনোভাৱৰ প্ৰতীক। তেওঁৰ ভাষণ, তেওঁৰ ভেটি আৰু তেওঁৰ অটল বিশ্বাসৰ জৰিয়তে হাজাৰ হাজাৰ লোকক অনুপ্ৰাণিত কৰি আহিছে। তেখেতে কয়, মানুহে মোক সুধিছে মই কেনেকৈ কৰিলো। মই তেওঁলোকক কওঁ, মই এটা ভৰি হেৰুৱালো, কিন্তু মই মোৰ উদ্দেশ্য বিচাৰি পালো। আপোনাৰ ইচ্ছা অভেদ্য হ'লে একো অসম্ভৱ নহয়।